বল চলি আছে জিতি বলকি আছে যাই কি মুরকি তুর্কি জুনে পাব লাগে তাবুৰ দুলি খাই পৰি আছে যেনে তেনে টানি টনি বিউ বুবু তলি আছে ফনি আছে বুলি আমি পূজাকে পাদোৱা হওক কালো So hello guys, welcome back to my YouTube channel Hip Hop Assam মই হিৰক চেত্ৰী আৰু আজি যোনটো আমি গান ৰিয়েক্ট কৰিম বুলি ভাবিছো সেই গানটোৰ নাম হৈছে The End by Razbir Ahmed Razbir 2.0 sorry 2.0 নে 2.0 এটা 2.0 বুলি ক'লে কমেন্ট কৰি কৈ দিয়ে 2.0 হয় 2.0 বুলি কমেন্ট কৰি মই 2.0 বুলি ক'লে কমেন্ট কৰি কৈ দিয়ে 2.0 so যি ভাবে 2.0 so aru it's a diss song again so that this series continues so Balor falar pa teon second diss to last diss asile sage teon koi disile je aru diss kora no hobo moi nijor content ot focus korim so Razbir Ahmed oru ganor naam to khuni pela enuka lagise je teon falar pa eto last diss hobo karon ganor naam te hoy The End so let's see je Balor falar pa drop diss ahile Razbir pa eta already ahile eto second number diss hoy aru moi joa kali video dia nasilu karon মোক ডিস বস্তুটো জলদি জলদিকে হেক কৰিব মন আছিল মানে এই বস্তুটো স্মুথলি চলা নাই মানে কিবা এটা ডিসটো স্মুথলি চলা নাই সো আই ওয়ান্টেড টু টেক রেস্ট ফর আ ডে বাট আজিৰ দিনটোত ইমান কমেন্ট আহিছে ৰাজবীৰৰ গানত ৰিঅ্যাকশন লাগে ডিসত ৰিঅ্যাকশন লাগে ব্ৰো দুটা গান বেয়াৰ কৰিলা ৰাজবীৰৰ কিয় না কৰা ৰাজবীৰক বেয়া পোৱা নেকি ৰাজবীৰৰ তুমি হেটাৰ নেকি বহুত কিবা কমেন্ট আহিছে সো পাব্লিকৰ ডিমান্ডটো শুনিব লাগিব আৰু let's make it clear that I'm always unbiased. Let's go. Razbir. If you could play that song again. Which one, man? The one that goes. Yo. Play that song again. Hey. Yo. Hila tu मैं Hindi bars. तुम्हें कोली हूँ बेटा मैं चौके भिला तुम्हें खाने पेला कोली भू बेटा चौके दिला दूं मैं तुम्हें तुझको नहला तुम्हें असली कर रहा पर तू नकली का कार्टून है इन सब तो झाड़ू है जिंदगी फाड़ू है जिन लोग ने जिया है उन लोग को मालूम है This guy gives MUA vibes man. Razbir Ahmed pura MUA vibes di diye. हिंदी न होय बे आसानी से दिया हाँ हिंदीत নহয় বে অসমীয়াত দিয়া সো ৰাজবীৰে কি মক কৰি আছে নেকি কাৰণ বেলৰাও লাষ্ট সেকেন্ড ডিস্ট্ৰিক্ট হিন্দী অলপ দিছিলে দুই তিনটা মান বাৰ্স হিন্দীত কৰিছিলে সো মানে তেওঁ কৈছে যে মই হিন্দী পাৰো এনেকুৱা টাইপৰ নেকি বাট দ্যাটস গ্ৰেট ओके यो আসামত বহুত র‍্যাপ করে তারে মজা খরুসা এটা বরাবর কাপড় টুস করু বাবা বলে কেন চলে তেরে সাউন্ড কোনো কিও ক্ল্যাপর এমিনেম টু ফাক ইংলিশত কয় ফাক লেসে তোর মুখ তো স্ল্যাং তো সাই ফাক মই কথাটো বহুত দিনৰ পৰা কম বুলি ভাবি আছিলোঁ ভালে হয় ৰাজবীৰে কথাটো কৈ দিলে কি হয় মই যোৱা ভিডিঅ'টো কৈছোঁ যে মই যোৱা ভিডিঅ'টো কৈছিলোঁ অলৰেডি যে মোৰ একো প্ৰব্লেম নাই স্লেং ইউজ কৰা আৰু সিও কৈছে যে এমিনেম টুপাকে স্লেং ইউজ কৰে কাৰো প্ৰব্লেম নাই কিন্তু মই স্লেং ইউজ কৰিলে প্ৰব্লেম আছে তহঁতৰ দ্যাটছ ফেক্ট ব্ৰো এইটো চবেই এগ্ৰি কৰিব লাগিব ব্ৰো এণ্ড ৰাজবীৰে বুলি নহয় ইচ এণ্ড এভৰি ৰেপাৰে স্লেং ইউজ কৰক মোৰতো একো প্ৰব্লেম নাই মোৰ পাৰ্চনেলি একো প্ৰব্লেম নাই মই বেলেগৰ নাজানো এণ্ড আই এম নট ইনটু মৰেল পলিচিং মেন তো সাই ফাক ৰেপত তোৰ বাপেক কো ভৰি মুছু এইবিলাক লিৰিক্স মই মৰ্নিং হাগু ৰেপত মই তোৰ বাপেক ভৰি মুৰছো এইবিলাক লিৰিক্স মই মৰ্নিং হাগু ৰেপাৰ ভাবি কেলা ৰিপ্লাই টু দিলু মই লিৰিক্স নহয় এইবোৰ লিখি সগু ৰেপ কৰা বানতে তো পৈতকে বনাবি গলফ্লেগৰ কথা কৈ বিৰিকে জ্বলাবি গলফ্লেগৰ কথা কৈ বিৰিকে জ্বলাবি এনেকুৱা টাইপৰ ৰেফাৰেঞ্চ তেওঁ আৰু এটা গানতো দিছিলে ৰাজবীৰে কৈছিলে যে কিবা ৰজনী কৈ তুমি বিমল সুবালা আৰু ইয়াত কৈছে গলফ্লেগ বুলি বিডি মজা ৰেফাৰেঞ্চ ইজৰে থোবনে উলমি আছে সুন বাবা তইনো কি মোৰ কেৰিয়াৰ ডুবাবি বিট আছে কলকাতা ফ্লোটাৰ ঘৰত ফাক সো লাষ্ট গানত যে বেলৰ অলপ আপডেট হৈছিলে বুলি মই কৈছিলোঁ আৰু এইটো মানে সবকে ফিল হৈছে অকল মই নহয় মানে মই পিছত কমেণ্ট ছেকশ্যনো চালোঁ এতিয়া ইউ কৈ আছে যে বিট আছে কলকাতাত ফ্ল' আছে ক'বাত মানে ৰাইমিং টু বাদে দে মুক্তি বিচৰত আহিবা মন গৈছে মাটি তো ফুৰিছ লগাই লো ষ্টেফি তো জাঙিয়াৰ তলত ফাক সোজো কথা কওঁ ব্ৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি ৰেড বুলৰ ফালৰ পৰা টপ 8ত সিলেক্ট হৈ পেলাই ফ্লেক্স ব্ৰ ফ্লেক্স তাত 1000টা মানুহ আগত পাৰফৰ্ম কৰিছো বে মই আৰু তোৰ শ্ব'জ দেখিছো বে ভাই তোৰ ফ্ৰণ্টত চোন তোৰ লগৰকেইটাই জপিয়াই থাকে বে that was brutal man তোৰ শ্ব' দেখিছোঁ বে তোৰ শ্ব'ৰ আগশাৰীত মানে ফ্ৰণ্ট ৰোত দেখোন তোৰ নিজৰ লগৰবিলাকে জপিয়াই থাকে
That's tough, bro. That's tough. কৈছিলি এডুকেটেড ফেমিলি ইমান এডুকেটেড হৈ পেলাই গুৱাহাটীত কা বাল শিকি আছো বে ব্ৰ আৰু শুন মোৰ মা টিচাৰ হয় বে আৰু মোৰ পাপাৰ টেম্পো চলায় মোৰ বাপেকে ৰিক্সা চলায় বে আই এম প্ৰাউড মই প্ৰাউড ফিল কৰো বে ব্ৰ মই তেনেকুৱা এটা বাপেক পাইছো কষ্ট You should always be proud of it, Razbir. তুমি সদায় এইটো কথাত প্ৰাউডে হৈ থাকিবা. That's nothing to মানে লাজ কৰিবলগীয়া ইয়াত একো নাই ব্ৰ. You should always be proud of your mom and dad, bro. মই মোৰ দেউতাই যিও কৰক, I am proud of it, man. কৰে বে কষ্ট কৰি খুৱাই আছে বে মোক ব্ৰ তোৰ সেই বিল্লা গানত আহিবা মন গৈছে এইবিলাক ফকতীয়া গানত মোক কমেণ্ট দিবৰ কাৰণে একো বালো দৰকাৰ পোৱা নাছিল বে ব্ৰ চটছে মোক কল কৰি ৰাতি তোৰ লগত মিলাই দিছিল শ্ব' মই দিছিলো বে তেনেকে চ' বেয়ালৰাই যে কৈছিলে এটা স্ক্ৰীনশ্বট দিছিলে যে তই মোৰ গানত কমেণ্ট দিছিলি এনেকুৱা টাইপত তো সি কৈছে যে মোৰ গানত কমেণ্ট দিবলৈ মই কৈছিলোঁ যে বেয়ালৰাৰ ফালৰ পৰা কি কয় সেইটো শুনিম চ' এতিয়া কেছটো মই বুজি গ'লোঁ যে মেইন কেছটো মানে ৰাজবীৰে কোৱা মতে যে তেওঁ তাৰ একো কমেণ্ট দিয়াৰ চখ নাছিলে কিন্তু ৰেপ শ্বৰ্টছতে তেওঁক মানে দুজনক ডেটছ গুড শ্বৰ্টছে ভাল কামেই কৰিছিলে চাগে কাৰণ দুটা ৰেপাৰৰ মাজত মিলাব বিচাৰিছিলে সেইটো কাৰণে মিলোৱাৰ পিছত তেওঁ মানে কমেণ্ট এটা দিছিলে এপ্ৰিচিয়েট কৰিছিলে কি বে ভাবিছিলো তই অলপ মোৰ টক্কৰ হবি বে বাট তই সেই ফকতীয়া আলে বেলে ডিছ দিয়া গীটাৰ নিচিনা হলি বে ভাই এবছৰ আগৰ পৰাই ৰেপ কৰি আছো আজিলৈকে বিট মিলাব নোৱাৰিল বে তই এবছৰ আগতে মই তোক কৈছিলো ৰাজবীৰে তেওঁৰ ফাৰ্ষ্ট ডিছতো কৈছিলে যোনটো বেয়া ল'ৰাক 1.5 বছৰ আগত কৈছিলে তই বিটত তোৰ গানটো বিটত বহা নাই বুলি চ' এতিয়াও সেইটোৱে কৈ আছে বিটৰ লগত মিলাই ল বে ভাই ফুক মেন আৰু কোন বে তোৰ লগত মোৰ লাগি থাকিবৰ কাৰণে টাইম লাগিব বহুত গান আছে ব্ৰ মই সিহঁত সেইবিলাক কৰিম বে ভাই তোক মই ফাক নিদো বে এতিয়া ৰিয়েল হিপ হপ মই নকৰো কৰো মই পাব্লিকক অলপমান এন্টাৰটেইন চ' এই লাইনটোৱে নহয় মোক ৰাজবীৰক এটা ৰেচপেক্ট আই হেভ এ ৰেচপেক্ট ফৰ ৰাজবীৰ ফৰ দিছ লাইন মেন কাৰণ সি কৈছে মই ৰিয়েল হিপ হপ নকৰোঁ মই জাষ্ট পাব্লিকক এণ্টাৰটেইন কৰোঁ চ' ব্ৰ ষ্টপ মকিং দিছ গাই মেন ময়ো এটা পইণ্ট অফ টাইমত ময়ো ভাবি আছিলোঁ যে ৰাজবীৰে মানে হি ইজ নট ডুইং প্ৰপাৰ হিপ হপ এণ্ড আজি ৰাজবীৰে নিজে এগ্ৰি কৰিছে যে তেওঁ প্ৰপাৰ হিপ হপ কৰা নাই হি জাষ্ট ৰাইজক এণ্টাৰটেইন কৰিব আহে চ' ৰাজবীৰক হেড দিয়াৰ কোনো মই এতিয়া ৰিজন বিচাৰি মই পাৰ্চনেলি নাপালোঁ যদি আপোনালোকে কিবা ৰিজন বিচাৰি পাইছে তেনেহ'লে আপোনালোকে বহুত ডাঙৰ হিপ হপ হেডছ হ'ব লাগিব চাগে মই বিচাৰি নাপালোঁ ব্ৰ সি নিজে কৈছে মই অকল এণ্টাৰটেইন কৰোঁ মই প্ৰপাৰ হিপ হপ নকৰোঁ অসমৰ ৰেপাৰ্ছে হেড কৰে সেইকাৰণে বুজাব আহিছোঁ এভৰিথিং লিৰিক্সতকৈ বেছি মই ধ্যান দিওঁ ফ্ল'ত ব্ৰ সি লিৰিকেল ৰেপাৰ নহয় সি নিজেই কৈ আছে মই লিৰিকেল ৰেপাৰ নহয় মই ফ্ল'ত ধ্যান দিওঁ মই মানুহক এণ্টাৰটেইন কৰিব আহোঁ চ' দেৰ ইজ ন' পইণ্ট অফ হেটিং দিছ গাই মেন ফেন্সক মই নচুৱাই কৰিছো ক্ৰ ভিডিঅ' এডিটিং অডিঅ' এডিটিং অকলে কোনোবাই কৰি দিব ফ্ল' মোৰ ধুমু হাঁচি ভামু ব্ৰেক লাইফৰ মুভিখনত নাই ৰিটেক চবে আজিকালি মোৰ গান গাত পাতি লয় কেতিয়াবা ফিল হয় আম দ্য গ্ৰেট এইবোৰ চব ধেৰ কথা টাইম পালে কম দে গাৰ্লফ্ৰেণ্ডে চেনি খাই কল কৰি দম দে মাল ছেকেণ্ড টাইম কৈছে গাৰ্লফ্ৰেণ্ডে চেনি খাই কল কৰি কবে ৰাজবীৰ কিন্তু বেয়া ল'ৰাই কৈছে মোৰ গাৰ্লফ্ৰেণ্ডে নাই আকৌ ৰাজবীৰে কৈছে তোৰ গাৰ্লফ্ৰেণ্ডে মোক চেনি দিয়ে ইটছ কমপ্লিকেটেড বৰ বেছি নাই বাট এছৰ না ধম দে দিলি লোকে খুকেলা নামাতিবি চান্দে এইবোৰে লিৰিক্স মানে লিখো হাৰ্ড নহয় মানে এইবোৰ হিপ হপ পাৰ্ট এইবোৰ লিৰিক্স মানে মই নিলিখোঁ হাৰ্ড এইবোৰ নহয় মানে হিপ হপৰ পাৰ্ট 3বাৰ ক'লে এতিয়ালৈকে কথাটো চ' ডণ্ট মক ৰাজবীৰ আহমেদ ফৰ হিজ লিৰিক্স মেন নেভাৰ মক ৰাজবীৰ আহমেদ ফৰ হিজ লিৰিক্স তেওঁ কৈ দিছে ব্ৰ আই এম নট এ লিৰিকেল ৰেপাৰ মই ৰাইজক এণ্টাৰটেইন কৰিবৰ কাৰণে আহোঁ That's tough. এইবোৰে লিৰিক্স মানে লিখো হাৰ্ড নহয় মানে এইবোৰ হিপ হপ পাৰ্ট পাব্লিকে ভাল পাই সেইবাবে চলিছে মাজত কৈছোঁ তোৰ লাগিছে গান তোৰ তাত বল যদি মোৰ ফালে তলিয়া সৰু মুখে ডাঙৰ কথা দে কাণ তলিয়া ভাই কৈ আজি চুক হ'ব ধৰিছে চুকতি মুখত নিমখ অলপ ছটিয়া এই লাইনটো আৰু এবাৰ শুনো লাইনটো তলিয়া সৰু মুখে ডাঙৰ কথা দে কাণ তলিয়া ভাই কৈ আজি চুক হ'ব ধৰিছে চুকতি মুখত নিমখ অলপ ছটিয়া ভাই বুলি কৈ জোক হ'ব বিচাৰিছে চুকত লৈ গৈ তাৰ মুখত নিমখ অকণ দলিয়া জোকক নিমখ দিলে মৰি যায় বুলি কয় সি কৈছে ভাই বুলি কৈ পেলাই জোকহে ওলালে লাষ্টত আৰু জোকক চুকত লৈ পেলাই নিমখ দি দিম ডেট ৱাজ টাফ যদি লাগালে কাটি খা পাতি হাতৰে তোক দে তোৰ ৰেপ নম্বৰ গাড়ীখনত নাই পাম জেগাত ছোৱালী দেখি ব্ৰেক মাৰে কাৰেক্ট জেগাত চানা মাৰে কেতিয়াবা পৰি কি ঠেকাত তেজ নহয় ড্ৰাগছ থাকে আজিকালি ডেকাত আই হেভ এ বেষ্ট ফ্ৰেণ্ড যাই কেলা ব্ৰেকআপ তুচ কৰি পিছদিনা কৰিলে তো চেক আপ এ বে কেলা বিট কোনে বন্ধ কৰিলে বে ব্ৰ এই বিট লগাবে ভাই আজিকালি
ল'ৰাবোৰে বাইক চাইক ফালি থাকে হাতত থাকে চিকৰ আৰু মুখত তাৰ গালি থাকে 200 টকা তেল ভৰা বেগ শিৰত আনি থাকে ছোৱালীবোৰো তাতে যাব যাৰ পকেট ভাৰী থাকে ইনষ্টাগ্ৰাম কুইন বোলে বাঢ়ি চোতাল সাৰি থাকে দুদিন মেকআপ নকৰিলে মুখত এটা দাড়ি থাকে ডাঙৰ ডাঙৰ দেখিবলৈ কিবা কিবি লাৰি থাকে তাকে দেখি বেয়া ল'ৰাই ৰাতি হাত মাৰি থাকে আৰে মই কোনো এইটো মই ফাৰ্ষ্ট 3-4টামান লাইন ভাবি পেলাই শুনি আছিলোঁ যে এইটো ক'ত কোন দিশে গৈ আছে বস্তুটো কোনটো জেগাত গৈ আছে লাষ্টৰ লাইনটোতে মেইন পইণ্টটো আছে মানে Takela break up, kiss kore পিছদিনা কৰিলে তো check up এ বে কেলা বিট কোনে বন্ধ কৰিলে বে ব্ৰ হে বিট লগাবে ভাই আজিকালি ল'ৰাবোৰে বাইক চাইক ফালি থাকে হাতত থাকে চিকৰ আৰু মুখত তাৰ গালি থাকে 200 টকা তেল ভৰা বেগ শিৰত আনি থাকে ছোৱালীবোৰো তাতে যাব যাৰ পকেট ভাৰী থাকে ইনষ্টাগ্ৰাম কুইন বোলে বাঢ়ি চোতাল সাৰি থাকে দুদিন মেকআপ নকৰিলে মুখত এটা দাড়ি থাকে ডাঙৰ ডাঙৰ দেখিবলৈ কিবা কিবি লাৰি থাকে তাকে দেখি বেয়া ল'ৰাই ৰাতি হাত মাৰি থাকে Hey, fuck that. Hey, yo. So that's it man গানটো শেষ হৈ গ'ল বাকী ৰাজবীৰে যিমান এলিগেশ্যনছবোৰ লাগিছিলে তেওঁৰ ওপৰত তেওঁ অলমষ্ট ৰিপ্লাই দিছে অলমষ্ট চেষ্টা কৰিছে ৰিপ্লাই দিবলৈ চব বাকী এটা কথা কিন্তু চবেই এগ্ৰি কৰিব লাগিব ব্ৰ ৰাজবীৰ আহমেদ ইজ দ্য বিফ ৰেপাৰ ব্ৰ ৰাজবীৰ আহমেদ ন'জ হাউ টু মানে তেওঁ যেতিয়া ডিছ হয় ন ডিছটোক ৰাজবীৰ আহমেদে পূৰা ভালকৈ জানে মানে অসমত ইমান কোনেও ৰেপাৰে ডিছ কৰাই নাই যিমান ৰাজবীৰ আহমেদে কৰিছে আৰু ৰাজবীৰ আহমেদে পূৰা ডিছৰ গেমটোক বহুত ভালকৈ মানে বুজি পাই গৈছে যে ডিছ কেনেকৈ কৰিব লাগে মানে মেইন কেছটো কি হৈ যায় বহুত ধুনীয়া ধুনীয়া ৰেপাৰ থাকে বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট বনায় বহুত ধুনীয়া মানে নেক্সট লেভেল ৰাইমিং থাকে নেক্সট লেভেল ৱৰ্ড প্লে থাকে নেক্সট লেভেল সকলো নেক্সট লেভেল থাকে কিন্তু যেতিয়া ডিছ আহি যায় ডিছত চবেই নোৱাৰে এণ্ড ডেটছ এ ফেক্ট ব্ৰ এইটো চবেই একচেপ্ট কৰিব লাগিব এইটো কাৰণটো মই সদায় নিজৰ অপিনিয়ন দিওঁ কিন্তু এই পইণ্টটো যে এইটো চবেই এগ্ৰি কৰিব লাগিব কাৰণ ডিভাইন আৰু এমিৱেৰ কেছতো চালোঁ যেন বহুত ৰেপাৰ আছে তেনেকুৱা বিফ কৰোঁতে ইহঁতে এটা বেলেগ এটা হৈ যায় মানে এনেই কণ্টেণ্ট ক্ৰিয়েট কৰোঁতে বহুত ধুনীয়া কণ্টেণ্ট ক্ৰিয়েট কৰে যেতিয়া কথাটো বিফত আহি যায় ডিছত আহি যায় তেওঁলোকৰ সেইটো লেভেল অফ মানে লিৰিচিজম বা ব্ৰুটেলিটি এইটো দেখা নাযায় চ' ৰাজবীৰ আহমেদ ইজ ডেফিনেটলি এ বিফ ৰেপাৰ ব্ৰ ইউ গট এক্সেপ্ট ইট মই এইকেইদিন মানে অসম হিপ হপটো বেছিয়ে শুনি আছোঁ মই ইমান অসম হিপ হপ কেতিয়াও শুনা নাছিলোঁ মই শুনিছিলোঁ যোনবোৰ মোৰ ফেভৰেট আছিলে চিকমেছ ভেনেম কুলদীপ মাঞ্চে আৰু চিন্ময় নিউ ব্ৰিড এনেকৈ চিকদা ৰকি গ্লক মিমো মই এইবোৰক শুনিছিলোঁ কিন্তু মই প্ৰপাৰলি ডিপ ইনচাইট মই অসমীয়া হিপ হপক শুনা নাছিলোঁ আৰু এইটো মই একদম অনেষ্টলি কৈ আছোঁ কিন্তু মই এইটো কোৱা নাই যে অসমত ৰিয়েল হিপ হপ আৰ্টিষ্ট নাই বহুত পালোঁ মই তেনেকুৱা আৰে নাম লৈ শেষেই নহ'ব ইমান ভাল ভাল আৰ্টিষ্ট পালোঁ এতিয়া বহুত ৰেপাৰ পালোঁ যোনবিলাক এতিয়া মই প্ৰেজেণ্টলি ডিছকভাৰ কৰি আছোঁ এণ্ড দে আৰ ইকুৱেলি টেলেণ্টেড ব্ৰ কিন্তু মই এতিয়া চিনটো যেতিয়া কেছটো যেতিয়া বুজিলোঁ যে চিনটোত কি হৈ আছে চ' এটা কথা মই প্ৰপাৰলি বুজি পালোঁ যে ৰাজবীৰ আহমেদ ইজ ডেফিনেটলি এ বিফ ৰেপাৰ ব্ৰ তেওঁৰ লগত ব্ৰিফ ইজ নট ইজি ব্ৰ এইটো ইউ গট এক্সেপ্ট ইট ব্ৰ ভাল আৰ্টিষ্ট হ'ব পাৰে ভাল ৰেপাৰ হ'ব পাৰে বাট হেণ্ডছ ডাউন দিছ গাই ইজ দ্য বেষ্ট বিফ ৰেপাৰ ৰাইট হিয়াৰ এতিয়ালৈকে যদি ৰাজবীৰক যদি কোনোবাই ব্ৰুটেলি কিল কৰিব মানে ব্ৰুটেলি কিল কৰিব পৰা ৰেপাৰ ওলাই যায় মই আজি আপোনালোকক কথা দিছোঁ মই এইটো চেনেলতে এনেকৈ ৰিয়েকশ্যন কৰিম আনবাইজড হৈ পেলাই ৰিয়েকশ্যন কৰিম আনবাইজড হৈ পেলাই কথা ক'ম কাৰো ফলিয়া নোহোৱাকৈ কথা ক'ম কিন্তু ৰাইট নাও ৰাজবীৰ আহমেদ ইজ ডেফিনেটলি কিলিং ইট ৱেন ইট কামছ টু বিফ মেন এণ্ড ইউ গট আই একচেপ্ট ইট চ' ডেটছ ইট মেন বাকী মোৰ ইমানেই ক'বলগীয়া আছিলে ন' হেডছ টু এনি ওৱান both are good artists very good artist so তেওঁলোকৰ অহা কণ্টেণ্টবোৰক ছাপোৰ্ট কৰক যেনেকৈ বিফ যেনেকৈ ডিছ চঙত কৰে চ' ডেটছ ইট মেন আৰু বাকী ক'বলৈ একো নাই চ' আজিৰ পৰা ডিছ ছিৰিজটো শেষ হৈ গ'ল আই হোপ এইটো ইয়াতে শেষ হৈ যায় মই জেনুইনলি এইটোৱে হোপ কৰোঁ যে এইটো ইয়াতে শেষ হৈ যায় ভাল ভাল গান বহুত কৰিব আছে ৰিয়েকশ্যন ৰিভিউ বহুত কৰিব আছে ডিছত সোমালে মোৰো প্ৰপাৰ মাথাটো ঠিক নাথাকে মই এনাফ এমাউণ্ট অফ হেড পাই গৈছোঁ বহুত কমেণ্ট ছেকশ্যনত মই এনাফ হেড পাই গৈছোঁ মই মাজে মাজে ভাবোঁ যে কথাবোৰ কওঁনে নাই এনাফ হেড পাই যাওঁ কিন্তু আকৌ ভাবোঁ যে ন ব্ৰ মই চেনেলটো সেইটো কাৰণেই খুলিছিলোঁ ব্ৰ কালচাৰতকৈ ডাঙৰ একো নাই মোৰ কাৰণে হিপ হপ কালচাৰতকৈ ডাঙৰ কোনো আৰ্টিষ্ট নহয়
মোৰ কাৰণে কালচাৰ ডাঙৰ হয় মোৰ কাৰণে হিপ হপ ডাঙৰ হয় মোৰ কাৰণে আৰ্টিষ্ট হিপ হপ থাকিলেহে আৰ্টিষ্ট থাকিব হিপ হপ নাথাকিলে আৰ্টিষ্ট ক'ত থাকিব কালচাৰ নাথাকিলে আৰ্টিষ্ট ক'ত থাকিব চ' লেটছ ৰেচপেক্ট দ্য কালচাৰ ফাৰ্ষ্ট এণ্ড দেন দ্য আৰ্টিষ্ট চ' দ্যাটছ ইট ফৰ টুডে ইটছ হিৰক চেত্ৰী চাইনিং অফ শুভৰাত্ৰি গুড নাইট মাতৃভূমি মোৰ কাৰোৱে খলিয়া নহয় নিচাতটো মই থাকো চাহৰে কানিয়া মই জিভাই নুঘূৰে নচলে শব্দ গভীৰ লয় কাতে হেৰাই হেনো আনন্দ সৰবাৰ কাকি কম শব্দ কাইত চৰ্দাৰ